সাংবিধানিক সীমা পৰীক্ষা কৰোঁতে দেখা গ'ল যে 28খন গাঁও একচুৱেলি অৰুণাচল প্ৰদেশৰ ভিতৰত আছে। জিলা উপায়ুক্তসকলেও আমাক এইটো ৰিপৰ্ট দিলে যে এই গাঁওকেইখন অসমৰ নহয়। আৰু 6খন এনেকুৱা গাঁও আছে যাৰ অস্তিত্ব অসমত নাই, অৰ্থাৎ অসমত এই গাঁওকেইখনৰ নাম ৰেভিনিউ ৰেকৰ্ডত বিচাৰি পোৱা নাযায়। 3খন এনেকুৱা গাঁও আছে য'ত অৰুণাচল প্ৰদেশে 2010 চনতে নিজৰ দাবী প্ৰত্যাহাৰ কৰিছে। সেইকাৰণে আমাৰ অৰিজিনেলি যি আমি আশা কৰিছিলোঁ যে 123খন গাঁৱত আমাৰ বিবাদ আছে, সেই বিবাদটো আচলতে 86খন গাঁৱতহে আছে। আজি নামচাই ডিক্লেৰেশ্যনত আমি এইটো উল্লেখ কৰিলোঁ যে এই 86খন গাঁৱৰ সমস্যা সমাধানৰ বাবে আমি ঐকান্তিকভাৱে চেষ্টা কৰিম আৰু 15 ছেপ্টেম্বৰৰ ভিতৰত আমি যিমান পাৰোঁ সমস্যা সমাধান কৰাৰ বাবে প্ৰচেষ্টা কৰিম। আজি অসম আৰু অৰুণাচল চৰকাৰৰ মাজত নামচাইত সীমা সমস্যা সমাধানৰ অৰ্থে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এইখন আমাৰ তৃতীয় বৈঠক। দ্বিতীয় বৈঠকত সিদ্ধান্ত হৈছিল যে ছাৰ্ভে অৱ ইণ্ডিয়াৰ মেপেদি আমি সাংবিধানিক সীমা এই বিষয়ে আমি পৰীক্ষা কৰিম। সাংবিধানিক সীমা পৰীক্ষা কৰোঁতে দেখা গ'ল যে 28খন গাঁও একচুৱেলি অৰুণাচল প্ৰদেশৰ ভিতৰত আছে। জিলা উপায়ুক্তসকলেও আমাক এইটো ৰিপৰ্ট দিলে যে এই গাঁওকেইখন অসমৰ নহয়। আৰু 6খন এনেকুৱা গাঁও আছে যাৰ অস্তিত্ব অসমত নাই, অৰ্থাৎ অসমত এই গাঁওকেইখনৰ নাম ৰেভিনিউ ৰেকৰ্ডত বিচাৰি পোৱা নাযায়। 3খন আপোনালোকৰ প্ৰিয় চেনেল AZ নিউজ পইণ্ট এতিয়াই ছাবস্ক্ৰাইব কৰক।